सुर की खनक भी रूठी सी लगती, बिंदी भी रोती लगे। काजल की रेखा फेल कर बोले, तकदीर मेरी जले। साजन के बिना ये सुलह सिंगारे, सब सोना सोना लगे। आसल भी मेरा मुझसे पूछे, किसके लिए अब सजे। एक मुलाकात जरूरी है सजन, दिल ये पुकार चले। खिड़की से झाके सुना सा आंगनन, राहे तुझे ही तके। सावन भी आया बरसा भी बादल, और मन के बादल ना हटे। मांग का सिंदूर फीका सा लगता, सूरी भी तू तीसी रहे। तेरी हंसी का एक ही झोंका, जीवन में फिर रंग भरे। एक मुलाकात जरूरी है सजन, वरना ये सांसें थमे। मैंने निभाया हर एक वादा, तू ही कहीं खो गया। तेरी ही नाम की रात में साजन, मेरा जहां ही सो गया। लोगों ने पूछा हाल मेरा, तो हंसकर सब कुछ छुपा लिया। पर मेरी पल के जानती है सब, कितना जहर मैंने पिया। साजन रे क्यों तू बेगाना हुआ, दिल तुझसे ही तू जुड़ा रहा। एक मुलाकात जरूरी है सजन, दिल ये तुझसे ही जुड़ा रहा। तेरे बिना ये गहने गोते सब बुझ जैसे लगे। साजन की बाहों का एक ही सहारा, सारे गम हल्के करे। मंदिर की सीढ़ी सर सर मांगू, मंदिर की सीढ़ी सर सर मांगू, एक तुझे ही हर बार, एक तुझे ही हर बार। मेरी दुआओं में बस तू ही तू है, बाकी सब संसार। अगर ना आया तू इस जन्म में, मैं यूं ही पत्थर बन जाऊं। तेरे नाम की सीता जलाकर इसी जीवन से विदा हो जाओ। एक मुलाकात जरूरी है सजन, ये आखिरी अरमान रहे। हे तू तीसी धड़कन तले, तेरी ही याद पले। एक मुलाकात जरूरी है सजन, ना आई जो तू इस जन्म में, तेरी राह तकती रहूंगी हमदम। নাই খতম। অলপ অলপ ভুল হৈছে, অলপমান ভুল হৈছে, মানে ইমানো যেনিবা ভুল হোৱা নাই। কাৰণ এই লালিখুৰীৰ যিটো কণ্ঠ মানে সকলোৱে ভাল বুলিয়ে কৈছে। বিশেষকে এইটো কচোন নকৈ দে, কমা দে মাতটো কমা। মানে সকলোৱে ভাল বুলিয়ে কমেণ্ট কৰিছে, কিন্তু মানে অভিজ্ঞসকলৰ পৰা যদি অকণ প্ৰশিক্ষণ লয়, মানে এনেকৈ কোনোবা যদি শিকালেহেঁতেন লালিখুৰী কণ্ঠটো আৰু ভাল হ'লহেঁতেন। আৰু কোনো মানে স্কেল বা এনেকৈ গানৰ কোনো প্ৰশিক্ষণ নাই, মানে মোবাইলত চাই যিটো মানে মোবাইলৰ যিটো গান বা সেইটোৰ দ্বাৰাই মানে সুৰ সঞ্চাৰবিলাক মোবাইলৰ পৰাই লৈছে। আৰু ভাল হ'লহেঁতেন কোনোবা যদি অভিজ্ঞ ব্যক্তিসকলৰ পৰা গানৰ প্ৰশিক্ষণ ল'লেহেঁতেন আৰু ভাল হ'লহেঁতেন। আমি মানে কি কৰিছোঁ জানানে, আমি বৰ্তমান আহি আছোঁ চাওদাং পথাৰলৈ, আৰু চাওদাং পথাৰ
একদম মাছ মজিয়াত মানে মজিয়াত, অ। ইফালৰ ৰাস্তাটো বহুত দীঘল মানে এইফালেও ইয়াত, বহুত দূৰ মানে একে। গম পায় এলেকাৰ মানুহ এলেকাৰ সকলে জানেই আৰু মানে কিছুমান মানুহ এনেও চিনিয়ে পাইছে এই চাদৰ জেগাডোখৰ এই চাই। এৰিয়াটো মানে বহুত ডোখৰ মানে মানুহ চানুহ নাই, বহুত ডাঙৰ এখন পথাৰ যাক কয় চাওদাং পথাৰ। তাৰ একেবাৰে সোঁ মজিয়াত আছো আমি, মাছ মজিয়াত, আৰু বহি লৈ আছো। যিহেতু গান লিখাৰ পিছত মুখস্থটো নহয়, বহিখন চাই গাব লাগে। লিখিবহে পাও, মুখস্থ কৰিবলৈ এনি টাইম আকৌ গাই থাকিবলৈ হেৰি নাপাও যে, সেইটো মাজে কাৰণে মাজে ভুল হয়। মইতো সুৰটো এনেকুৱা সুৰবিলাক মই ইমান নোৱাৰো। এনে বিহু চিহু বা দিহানাম চিহানাম অকমান মিলাব পাৰো, কিন্তু মোৰ সুৰটো ইমান ভাল নহয়। তথাপিও মানে লগত গাই দিলে কিবা এটা তাৰ মানে সাহস পায়, মানে ভাল লাগে গাই ভাল দিলে। লাগে। আৰু সকলোৱে চাপৰ্ট কৰিব খুৰীক, আৰু গান বিলাক মৰম কৰিব। আৰু আপোনালোকক যদি আমাৰ লালি খুৰী কণ্ঠত যদি আপোনালোকৰ মনৰ পচন্দ যদি গান গাবলৈ দিয়ে নহয়, গাই দিব হয়। আপোনালোকে লিখি দিলে হ'ব কমেন্টত, আমুকটো গান গাই দিয়ক বুলি, একদম লিখি গাই দিব। আগতে গাই দিছিলেতো, আৰু ইমান আৰু ফটাফটি সুৰ নহয়, তথাপিও মানে চেষ্টা কৰিছে ন, চেষ্টাৰ অসাধ্য একো নাই। আৰু কেনেবাকে যদি লালি কেনেবাকে যদি একদম ষ্টুডিঅ'ত পাই যাওঁ সুবিধাটো, তেতিয়াতো আৰু ধুনীয়া হৈ যাব মাত। ভালেই হ'ব বাৰু। এতিয়াতো এতিয়া আমি একদম তেনেকুৱা হবলৈ হলে ৰাইজে সহায় কৰিব লাগিব, তেতিয়াহে পাৰিম আকৌ। ৰাইজে সহায় কৰিব লাগিব। ষ্টুডিঅ যদি মাতে, মানে লালি খুৰীক যদি অকমান শিকায় এনেকে তেনেকে মানে গান বিলাক অকমান প্ৰশিক্ষণ ললে আৰু ভাল হ'ব। মানে আমাৰ ওচৰত তেনেকুৱা নাইও প্ৰশিক্ষক, আৰু ধুনীয়াকে গাব পাৰে। মানে স্কেল চিস্কেল বিলাক মানে যেনেকে সাৰেগামান এইবিলাক শিকাই নাই ন, গানৰ স্কেল থাকে, আৰু গানৰ বিলাক ইমান নাজানো। চন্দ্ৰ কিবা এনেকে কিবা থাকে, সেইবিলাক ইমান নাজানো। এতিয়া মোবাইলত যিটো লিখি পেলাই চাই লিখি পেলাই গোৱা, সেইটোহে হয়। আপোনালোকে মৰম কৰিব, ভিডিঅ' বিলাক শ্বেয়াৰ কৰিব, আৰু পচন্দ আপোনালোকৰ যদি লালি খুৰী কণ্ঠত শুনিবলৈ বিচাৰে কমেন্ট কৰিব দেই। লিখি দিব কি গান বিচাৰে, লালি খুৰীয়ে একদম টপককে গাই দিব। বাই বাই।